উন্নত চিকিৎসাৰ বাবে আপুনি যাব নালাগে দূৰলৈ। লখিমপুৰতে এতিয়া পাব উন্নত চিকিৎসা, অভিজ্ঞতা সম্পন্ন চিকিৎসকৰ চিকিৎসা আৰু পৰামৰ্শ। লখিমপুৰবাসীৰ বাবে আছে চিকিৎসা সম্পৰ্কীয় এই সুখবৰ। লখিমপুৰৰ ৮ নম্বৰ ৱাৰ্ডৰ বাসুদেৱ ট্ৰাষ্টৰ সন্মুখত মুকলি হ'ল ৰোগীৰ বাবে সকলো চিকিৎসা ব্যৱস্থা থকা হাজৰিকা মেডিকছ নামৰ এখন ফাৰ্মাচী। উন্নত মানদণ্ডৰ ঔষধ, তেজ পৰীক্ষা লগতে মাহৰ বিশেষ এটা দিনত বিনামূলীয়া চকু পৰীক্ষা উপলব্ধ হ'ব হাজৰিকা ফাৰ্মাচীত। কেৱল এয়াই নহয়, ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ লাগতিয়াল ঔষধ। গতিকে প্ৰতিদিনেই উন্নত চিকিৎসাৰ বাবে আপুনি যাব নালাগে দূৰলৈ। লখিমপুৰ চহৰৰ মাজমজিয়াতে এতিয়া পাব উন্নত চিকিৎসা লগতে অভিজ্ঞতা সম্পন্ন চিকিৎসক। প্ৰতিদিনেই হাজৰিকা ফাৰ্মাচীত উপস্থিত থাকিব মেডিচিন স্পেচিয়েলিষ্ট, গেষ্ট্ৰ'এন্ট্ৰলজিষ্ট, হেপাটাইটিছ স্পেচিয়েলিষ্ট, চাইল্ড স্পেচিয়েলিষ্ট, অৰ্থপেডিক আৰু গাইনৰ লগতে বহুৰ অভিজ্ঞতা সম্পন্ন চিকিৎসক। প্ৰতিদিনেই আপোনালোকে লগ পাব বহু অভিজ্ঞতা সম্পন্ন চিকিৎসকক। লগতে পাব তেওঁলোকৰ পৰা উন্নত মানদণ্ডৰ চিকিৎসা সেৱাও। নমস্কাৰ, এইখন আপোনাৰ সদৰ থানাৰ ওচৰত ৮ নম্বৰ ৱাৰ্ডত এখন হাজৰিকা মেডিকছ। ইয়াত আপোনাৰ ডক্টৰ আবেলি 2 বজাৰ পৰা 7 বজাৰ ভিতৰত পোৱা যাব। আৰু আপোনাৰ MD মেডিচিন স্পেচিয়েলিষ্ট আছে, তেখেত এক্সট্ৰা গেষ্ট্ৰ'এন্টাৰলজিষ্ট হয়। আৰু চাইল্ডৰ আছে ডক্টৰ জলি দাস MD, তেখেতকো পোৱা যাব। তেখেত আপোনাৰ ডিব্ৰুগড়ৰ পৰা ইয়াত জইন কৰিছে নতুনকৈ এতিয়া। আৰু কেনেকুৱা ধৰণৰ সুবিধা আছে পেচেণ্টৰ কাৰণে? পেচেণ্টৰ কাৰণে আপোনাৰ 5 to 10% ভিতৰত ডিছকাউণ্ট দিয়া হ'ব পেচেণ্টক। লগতে ইয়াত আমাৰ লেবৰেটৰীৰ সুবিধাও আছে, সকলো ধৰণৰ টেষ্ট পোৱা যাব ইয়াতে কৰিবলৈ। সকলো ধৰণৰ টেষ্ট হ'ব। ডক্টৰৰ সময় মানে ধৰক আপোনাৰ আবেলি 2 বজাৰ পৰা 7 বজামানৰ ভিতৰত হ'ব আৰু ভিজিটিংটো।